गोजोननि नोगोर क'क्राझारनि जौसिन आरो थांखिबां फरायसालिनि गेलेग्रा फोथाराव साननैनि हाबाफारिजों थांना थानायनि राहा मेला बानजायदों। क'क्राझार नोगोर आफादनि बानजायनायाव खुंनाय बे मेलायाव क'क्राझार नोगोरनि गं 40निबो बांसिन गला आरो गावसुंथा हानजा एबा सेल्फ हेल्प हानजाफोरा बाहागो लादों। गुबैयै आइजोफोरा न'आवनो दिहुननाय मुवा बेसादफोरखौ थार बेसेनाव फाननो हानायनि मोनसे हाथाय होनायनि थांखि बे थांना थानायनि राहा मेलाखौ बानजायनाय जादों होनना मिथिना मोनो। दिनैनिफ्राय जागायजेननाय थांना थानायनि राहा मेलाखौ बिटिसिनि एमसिएलए सजल सिंआ बेखेवनानै होयो आरो गुबुन मोनसे हाबाफारि आलारि बाथि फोजोंनायखौ जायगानि एमएलए लरेन्स इस्लारिया मावफुंनानै होयो। बे हाबाफारियाव क'क्राझार नोगोर आफादनि मासिगिरि प्रतिभा ब्रह्म, इउपिपिएल हानजानि गाहाय नेहाथारि राजु नार्जारि, क'क्राझार सावस्रि बिफाननि मावख'गिरि अचिन्त्य सुन्दर शर्मामोनजों लोगोसे माखासे दैदेनगिरिफोरा बाहागो लादोंमोन। मख'नो गोनांदि दिनैनि बे हाबाफारिनि गेजेरजों प्राइम मिनिस्टार स्वनिधि बिथांखिनि जोहै 4 सुबुंनो 10,000 राङै चेक होयो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बिटिसिनि एमसिएलए सजल सिं आरो क'क्राझार नोगोर आफादनि मासिगिरि प्रतिभा ब्रह्मआ खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। কোকৰাঝাৰত যি মিউনিচিপালিটি বোৰ্ডৰ ফালৰ পৰা পাতিছে তো ইয়াত আহি পেলাই মই এটা বস্তু চাইছোঁ যে আগতে আপোনালোকেও জানে যে আমাৰ বাইদেউসকল বা সেল্ফ হেল্প গ্ৰুপ এতিয়া বহুত এক্টিভ আৰু গাঁৱত এনেকুৱা কোনেও নাই মহিলা যে সেল্ফ হেল্প গ্ৰুপৰ লগত জড়িত নাই। তো এই পদক্ষেপটো আমাৰ প্ৰধানমন্ত্ৰী যি আমাৰ চেণ্ট্ৰেলৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু বিটিআৰৰ চিফ মহোদয়ৰ নেতৃত্বত যি পদক্ষেপ লৈছে মানে এইটো 100% সাকসেস হ'ব। আৰু ইতিমধ্যে আপোনালোকেও জানে যে আমি বিটিআৰ ফালৰ পৰা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি লাইভলিহুড মিছন যি মিছন আৰম্ভ কৰিছে এই মিছনৰ জৰিয়তে যে আমাৰ মহিলাসকলক আমি লাখপতি বনোৱাৰ আমাৰ চিফ ছাৰে এটা সপোন চাইছে আৰু এই সপোনটো 100% বাস্তৱত পৰিণত হ'ব বুলি আমি কাম কৰি আছোঁ। ইতিমধ্যে মাছৰুম মেলা অলপ দিন আগত আমি গোসাইগাঁৱত পাতিছোঁ। তাত কমসে কম আমি 4000 পৰিয়ালক আমি চৰকাৰীভাৱে সহায় সহযোগিতা হাত আগবঢ়াইছোঁ আৰু একেতে ইতিমধ্যে মাছৰুম নিজে নিজে আৰম্ভ কৰিছে আৰু আৰম্ভ কৰি মই 2-4টা ঘৰত ভিজিট কৰিছোঁ যে মাছৰুমৰ ওপৰত ইহঁতে এটা কমসে কম মান্থলি 5-6 হাজাৰ টকাকৈ ইনকাম কৰি আছে জাষ্ট ষ্টাৰ্টিঙত। তো আমাৰ এটা লক্ষ্য আছে যে বাটন মাছৰুমটো যেটো আমাৰ অসমত বহুত কম প্ৰডাকশ্যন হয় আৰু এই বাটন মাছৰুমটোৰে বেছি ডিমাণ্ড মাৰ্কেটত। তো ডিমাণ্ড হিচাপে বাটন মাছৰুমটো আমি কোকৰাঝাৰ আমাৰ যে বজাৰত পায় ডেইলি বজাৰতো পায় কিন্তু এইটো আহে হিমাচলৰ পৰা, ভূটানৰ পৰা, ৱেষ্ট বেংগলৰ পৰা। তো আমি বাহিৰৰ পৰা আনি খাব লগা হৈছে। সেইকাৰণে আমাৰ বিটিআৰৰ চৰকাৰৰ উদ্যোগত চিফ মহোদয়ৰ নেতৃত্বত অহা বছৰ আমি এই বাটন মাছৰুমখিনি আৰম্ভ কৰিম আৰু এই বাটন মাছৰুমটো আমাৰ সেল্ফ হেল্প গ্ৰুপৰ যোগেদি মহিলাসকলক আমি ঘৰে ঘৰে গাঁৱে ভূঞে এভেইলেবল কৰি দিম আৰু বাহিৰৰ বাটন মাছৰুম আনিব নালাগে। যদি বাটন মাছৰুমটো আমি সাকসেস হৈ যাওঁ আমাৰ বিটিআৰত কমসে কম 10,000 পৰিয়ালক আমি মান্থলি মানে ইয়াৰলি যেটো লাখপতি সপোন চাইছে এইটো 100% সাকসেস হ'ব। আৰু বাটন মাছৰুমটো আজিকালি সব জায়গাত ডিমাণ্ড হৈ গ'ল আৰু মাছৰুমটো এনেকুৱা এইটো কেমিকেল ফ্ৰী। আজিকালি আপুনি চব্জি খাব গ'লে তাতো কেমিকেল আৰু মাছৰুমত টোটাল কেমিকেল ফ্ৰী বস্তু আৰু ইয়াত আপোনাৰ ভিটামিন D3 পৰা কেলছিয়ামৰ পৰা আৰম্ভ কৰি সব বস্তু আছে। সেইকাৰণে মাছৰুমটো লাহে লাহে বহুত ডিমাণ্ড বাঢ়ি গৈছে যেহেতু আমাৰ অঞ্চলত বহুত কম আছিল। আজি আমি অলপ দিন আগত হিমাচলৰ তৰত গৈছিলোঁ, আপোনালোকে চবে আছিল। তাত মই এটা বস্তু দেখা পাইছোঁ আমাৰ ইয়াত যেনেকুৱা চিকেন তন্দুৰী বিক্ৰী হয় তাত মাছৰুমৰ তন্দুৰী বিক্ৰী হয়। তো এই ট্ৰেণ্ডটো আমি আনিব খুজিছোঁ। এইখিনিৰ কাৰণে আমাৰ বিটিআৰৰ চিফ মহোদয়ে ইয়াত কাম কৰি আছে, আমাকো লগাই আমি কাম কৰি আছোঁ। নমস্কাৰ, আমি কোকৰাঝাৰ মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত নেশ্যনেল আৰ্বান মানে লাইভলিহুড মিছনৰ পৰা আজি জীৱিকা মেলাৰ আয়োজন কৰিছোঁ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডত। আৰু খুবেই ভাল পাইছে আমাৰ সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে আৰু বহুত ষ্টল লগাইছে ইয়াতে আৰু নিজৰ নিজৰ বস্তু প্ৰডাক্টছবোৰ ইয়াত আজি প্ৰদৰ্শন কৰিছে। খুবেই ভাল পাইছে, আগ্ৰহী হৈছে আৰু আশা কৰিছোঁ অহা দিনবোৰত আমি যাতে মহিলাসকলৰ কাৰণে বেছি কাম কৰি যাব পাৰোঁ। আৰু বিশেষ কৰি আমাৰ নেশ্যনেল আৰ্বান লাইভলিহুড মিছনৰ পৰা আমি এতিয়া প্ৰায় আমাৰ বহুতজন মহিলাই বেংকৰ লগত আমি লিংক কৰি পেলাই প্ৰায় 1100 মহিলাই এতিয়া
ছাপৰ্ট পাই আছে, ফাইনেন্সিয়েল ছাপৰ্টটো পাই আছে আৰু মানে ফাংচনিংটোও খুব ভাল। প্ৰায় চবে মানে বেংকৰ মানুহবিলাকো আমাৰ লগত লিংক কৰি পেলাই সহায় দি আছে আৰু ইয়াত আমাৰ বহুত ছাকচেছ ষ্টৰিও আছে। এতিয়া 2জনমান মহিলা প্ৰায় হ'লচেল মাৰ্কেটটো ল'ব পৰা হৈ গৈছে আৰু আশা কৰিছোঁ অহা দিনবোৰত মানে এনেকাই জীৱিকা মেলা যাতে আমি পাতিব পাৰোঁ, আমাৰ মহিলাবিলাকক যাতে উৎসাহিত কৰি পেলাই অৰ্থনৈতিক ফালে আমি শক্তিশালী কৰিব পাৰোঁ, এইটো আমাৰ টাৰ্গেট আছে, মিছন আছে। আৰু আমি চবেই জানো মহিলাক যদি আমি সবল কৰিব পাৰোঁ, মহিলাক যদি আমি শিক্ষা দিব পাৰোঁ, তো আমাৰ বেলেগ ছাইডৰ মানে ডেভেলপমেণ্টবিলাক বেছি ভাল হয়। ফাৰ্ষ্ট অফ ইটছ কাইণ্ড আমি পাতিছোঁ। আমাৰ আৰ্বান ডিপাৰ্টমেণ্টে আমাক ফাইনেন্সিয়েলি স্পনচাৰ কৰিছে। আমি কভাৰিং আমাৰ কোকৰাঝাৰ মিউনিচিপেল বৰ্ড মানে সেই আয়োজন কৰাত মানে এই মেলাটো আয়োজন কৰাত আৰু বাকীখিনি বাকীখিনি যিমানবোৰ পাৰ্টিচিপেণ্ট আছে আমাৰ নেশ্যনেল আৰ্বান লাইভলিহুড মিছনৰ অন্তৰ্গত যিমানবোৰ আমাৰ এৰিয়া লেভেল ফেডাৰেশ্যনৰ পৰা ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে। প্ৰায় আমাৰ কোকৰাঝাৰ মিউনিচিপেল বৰ্ডত 400মান ছেল্ফ হেল্প গ্ৰুপ আছে। এতিয়া বহুত গ্ৰুপ মানে খুব এক্টিভ হৈছে। আজি আপুনিয়ে নিজে নিজে দেখিব পাৰিছে কিমান ধুনীয়া প্ৰদৰ্শন কৰিছে সিহঁতে। ধন্যবাদ।